हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি ভিডিওটো মোৰ জন্মদিনৰ দিনৰ ভিডিও হয়। জন্মদিনৰ দিনা আমি লাঞ্চটো বাহিৰতে কৰিম বুলি ভাবি থৈছিলো। গতিকে আমি লাঞ্চ কৰিবলৈ যামবলৈ ওলাওতে মোৰ হাজবেণ্ডে মানে মোক সাৰপ্ৰাইজ দিলে। তেওঁ মোক কেক অনা নাছিলে কাটিবলৈ, কিন্তু মই ভাবিছো আজি চাগে কেক কটা নহব, কিন্তু তেনেকুৱাতে তেওঁৰ বন্ধু আৰু বন্ধুৰ ওয়াইফে কেক এটা লৈ উলালেহি। তাৰ পিছত আমি কেক কাটিলো। কেকটো তেওঁৰ বন্ধু ওয়াইফে নিজে অৰ্ডাৰ লয়। তেওঁ তিতাবৰতে হয় আৰু তাৰ কেকটোৰ মানে তেওঁৰ যেটো বেকাৰী হয় নামটো হৈছে দা সুগাৰ মামা, আৰু তেওঁ কেক বহুত ধুনিয়া বনায়। আমি এতিয়া কেক কাটি আছো। কেক কাটি কৰি আমি লাহেকে আমি উলাই যাম লাঞ্চ কৰিবৰ কাৰণে, আৰু আপোনালোকেও আমাৰ লগত ভিডিওটো চাই থাকিব, আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আমি কেক কাটি কৰি ঘৰৰ পৰা ওলাই আহিছো। আমি লাঞ্চ কৰিবৰ কাৰণে গৈ আছো তিতাবৰৰ খৰিকটিয়াৰ আপোনাৰ লাহিংগাঁৱত বাহন্তি ষ্টেটত থকা দা হলুক হেৰিটেজ ৰিজৰ্টলৈ। ৰিজৰ্টখন কেনেকুৱা আপোনালোকক দেখাম বাৰু। ৰিজৰ্টখন অকমান ভিতৰত আছে বাৰু, কিন্তু বহুত ধুনিয়া এটা পৰিবেশ ৰিজৰ্টখনৰ। আমি আগতেও গৈছো বাৰু, গতিকে মোৰ মন গল তালৈকে যাওঁ, আৰু অঞ্চু সৰু হৈ আছে, গতিকে হিও অকমান তাত থাকিবলৈ স্পেচ পাব। এয়া আমি আহি দা হলুক হেৰিটেজ ৰিজৰ্টখন পালোহি। আমি এতিয়া ভিতৰত সোমাইছো, আৰু তাৰ পৰিবেশটো চকচোন কি ধুনিয়া। সোমাওতে এন্ট্ৰেন্সটো কিমান ধুনিয়া এটা পৰিবেশ। ৰিজৰ্টখনৰ ভিতৰখন চকচোন কিমান ধুনিয়া এটা পৰিবেশ, আৰু ইয়াত সৰু সৰু কটেজ আছে। আপোনালোকে আহিলে ৰাতি ষ্টে কৰাকেও আহিব পাৰিব, আৰু বাচ্চা আহিলে সৰু ল'ৰা-ছোৱালী থাকিলে মানে ধুনিয়াকে খেলিবলৈ স্পেচ আছে। আৰু এইটো হৈছে খোৱাৰ জায়গাটো, ডাইনিং এৰিয়াটো, আৰু পৰিবেশটো ইমান ধুনিয়া এটা শান্তিৰ পৰিবেশ, থাকি বহুত ভাল লাগে। গতিকে আপোনালোকেও পাৰিলে ইয়ালৈ আহি চাবচোন এবাৰ। এটা ধুনিয়া এডোখৰ নিৰ্জন ঠাই, আৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে বিশেষকৈ বহুত ধুনিয়া এডোখৰ ঠাই। ইয়াত অলপ সময় স্পেন্ড কৰাৰ পিছতে আমাৰ লাঞ্চ আহিলে। লাঞ্চত আমাৰ আছিলে দাইল, হাঁহ মাংস, ভাত, আৰু কেঁচা সালাড আছিলে, সৰু মাছ ফ্ৰাই আছিলে, কচু শাকৰ পিটিকা, বাঁহগাজ ভাজি আছিলে, ফুলকবিৰ ভাজি, কলপচলাৰ ভাজি, বেঙেনাৰ পিটিকা, তিতা ভেকুৰী ভাজি আছিলে, ফেজবিনৰ ভাজি, আকৌ আপোনাৰ আলু পিটিকা, ঢেকীয়া শাক, বিলাহী পিটিকা, আৰু পদিনাৰ মানধনিয়াৰ চাটনি। তেওঁলোকৰ খানাটো বহুতেই ভাল আছিলে বুলি ক'ব পাৰি, আৰু মা মছলা একো ব্যৱহাৰ নকৰে, গতিকে সৰু ল'ৰা-ছোৱালী গ'লেও আপোনালোকে বহুত ভাল পাব। খানা খাই হোৱাৰ পিছত আমি অলপ সময় থাকি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। আৰু তেওঁলোকৰ খানাটোৰ কাৰণে আপোনালোকে আগদিনাখনেই অৰ্ডাৰ দিব লগা হয়। তেতিয়া আপোনালোকে কি বিচাৰে তেওঁলোকে সেইমতে ৰেডি কৰি দিয়ে। আমি এতিয়া ওলাই আহিলো তাৰ পৰা, আৰু আজিৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভিডিওটো চাই ভাল লাগিলে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহলে আজিলৈ আহিছো বন্ধু বান্ধৱীসকল, নমস্কাৰ।